ভোগালী বিহু উপলক্ষে নৌকা খেল আৰম্ভ কৰা হৈছে। আপোনালোকে দেখা পাইছে পুৰা দৰ্শক ইয়াত পুৰা ভৰি পৰিছে নৌকা খেল চাবৰ কাৰণে। বহুত দূৰৰ পৰা নৌকা খেল প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰিবৰ কাৰণে মানুহ আহিছে। হেল্ল' বন্ধুসকল, আজি 19 জানুৱাৰী 2025 ইয়াতে যোৱাকালি মাছ ধৰা কম্পিটিশ্যন আৰম্ভ কৰা হৈছিলে। আজি নৌকা খেলৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে। ভোগালী বিহু উপলক্ষে নগাঁৱৰ মাজমজিয়াত মৰিকলং জেগাত নগাঁও মাজমজিয়া মৰিকলঙত এয়া দেখিবলৈ পাইছে নৌকা খেল অলৰেডি আৰম্ভ হৈ গ'ল। আৰু ইয়াত দৰ্শক বহু সংখ্যক আছে চাবৰ কাৰণে। বহুত ভাল লাগিছে। আমাৰো প্ৰথমবাৰৰ বাবে নগাঁৱত এনেধৰণৰ খেল আৰম্ভ কৰিছে। দেখা পাইছে নগাঁৱৰ ভোগালী বিহু উপলক্ষে পতা নৌকা খেলৰ এয়া আৰম্ভ হৈছে। আপোনালোকে চাব পাৰে, দেখা পাইছে। আৰু বহুত সুন্দৰকৈ খেল হৈছে। প্ৰথমবাৰৰ বাবে নগাঁও ভোগালী বিহু উপলক্ষে নৌকা খেল প্ৰতিযোগিতা আৰম্ভ কৰিছে। আমাৰ নগাঁওবাসীৰ কাৰণে এটা ভাল খবৰ আৰু ভাল লাগিছে, বহুত ভাল লাগিছে। কাৰণ আগতে আমি এনেকুৱা দেখা নাছিলোঁ। আপোনালোকে দেখা পাইছে এয়া নৌকা খেলৰ প্ৰতিযোগিতা। এয়া কচুৱা, এই খেলুৱৈসকল কচুৱা হয়। দেখিছে, বহুত ভাল লাগিছে। আপোনালোকে চাই থাকক। য়েল্ল' কালাৰ জাৰ্চি আগবাঢ়িছে। বহুত পিছত হৈ গ'ল, দেখা পাইছে। সিহঁতে গম পাইছে এটি হাৰিব বুলি, ঢিলাই দিলা। ভাগৰ মাৰিছে ন, দেখা পাইছে আপোনালোকে। খেল ফাইনেল খেল আৰম্ভ হৈছে নাও খেলৰ। আপোনালোকে দেখা পাইছে, বহুত ভাল লাগিছে। এয়া দেখিছে কি সুন্দৰ খেল, নৌকা খেল। নগাঁৱত প্ৰথমবাৰৰ বাবে নৌকা খেল আৰম্ভ কৰা হৈছে। খুবেই ভাল লাগিছে। আপোনালোকে দেখিবলৈ পাইছে
য়েল্ল' কালাৰৰ জাৰ্চি থকা হেল্ল' বন্ধুসকল, খেল আজিলৈ ইমানতে সমাপ্ত হৈছে। গতিকে আপোনালোকে ইয়াত দেখা পাইছে কিমান চিঞৰ বাখৰ চলি আছে। যিসকল খেলুৱৈ তেওঁলোকৰ আনন্দ, আৰু আমি অহা আজি দেৰি হৈছে, প্ৰথমৰ পৰা আমি নেপালোহি আহি। এতিয়া আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে, আৰু ভাল পালে কমেণ্ট কৰি জনাব, আৰু লগতে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। গতিকে আজিলৈ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। আকৌ পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ, তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰিব। আশা ৰাখিছোঁ। জয় অসম।